উচ্ছেদৰ বিৰুদ্ধে চৰাঞ্চলৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযানক লৈ অভয়াৰণ্যখনৰ অন্তৰ্গত চৰচাপৰি অঞ্চলৰ শিশুৰ পৰা বৃদ্ধলৈকে হাজাৰ হাজাৰ লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। ইতিমধ্যে অভয়াৰণ্যখনৰ ৫,৯৭৬ বিঘা ভূমিত চলিব লগা উচ্ছেদ অভিযানক লৈ অভয়াৰণ্যখনৰ অন্তৰ্গত আৰিমাৰী, লাটিমাৰী, বাগাটাপু, গণেশটাপ, শিয়ালিচাপৰি আদি চৰাঞ্চলৰ ৰাইজলৈ বন বিভাগে প্ৰেৰণ কৰিছে উচ্ছেদৰ জাননী। উচ্ছেদক লৈ চৰাঞ্চলৰ ৰাইজৰ হাহাকাৰ। ওলাই আহিল শিশুৰ পৰা বৃদ্ধলৈকে হাজাৰ হাজাৰ ৰাইজ। কৰিলে উত্তাল প্ৰতিবাদ। বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদৰ দাবী ৰাইজৰ। ভূমিপট্টা প্ৰদান, সীমা নিৰ্ধাৰণ আদি কেতবোৰ দাবীৰে কৰিলে উত্তাল প্ৰতিবাদ। ডুমডুমিয়াৰ পৰা ইস্পাক ভূঞাৰ ৰিপৰ্ট, নিউজ লাইভ ডিজিটেল। সরকারি বিভিন্ন সরকারি বিদ্যালয়ের উপর অত্যাচার বন্ধ করুন। সরকারি উচ্ছেদ বন্ধ করুন। সংখ্যালঘু মানের উপর অত্যাচার বন্ধ করো। আমার দাবি মানিবই লাগিব। কালি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এটা নোটিছ দি থৈ গৈছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি আইনগতভাৱে এনেকুৱা এই চিষ্টেমটো লিখি থৈ আমাক এটা নোটিছ দি থৈ গৈছে। কোন গাঁৱত দিছে শিয়ালিচাপৰি, পূব শিয়ালি, গুলিৰপাৰ, এই আৰিমাৰী, গণেশটাপুৰ, লাটিমাৰী, চিতলমাৰী বিল, এন চি এইখিনিত দিছে। পথাৰতো দিছে, চিতলমাৰী পথাৰতো দিছে। চিতলমাৰী বিল, চিতলমাৰী এন চি, চিতলমাৰী পথাৰত আমি হাজাৰ হাজাৰ মাটিৰ যে খাজনা দিছে, সেই খাজনা ৰচিদবিলাক আপোনালোকক দেখাব পাৰিম। আৰু ম্যাদী পট্টাৰ মাটি তাৰমানে আপোনালোকে অভিযোগ কৰিছে ম্যাদী পট্টাৰ মাটিটো উচ্ছেদৰ জাননী দিছে। হয়, আৰু ৰেভিনিউ মাটিখিনিও চৰকাৰে চৰকাৰৰ হেৰি থাকিব পাৰে। আমাৰ এটা সন্দেহ হৈছে যে শোণিতপুৰৰ DC মহোদয়ে ইয়াত কিবা এটা ষড়যন্ত্ৰ হৈ আছে। আমাৰ এইটো সন্দেহ হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টত ৰেভিনিউ মাটিখিনি গতাই দি আছে। আমি এটাই অনুৰোধ, আমি এইখিনি মানুহ এই কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি দেখা পাওঁ, বহুত দক্ষ মুখ্যমন্ত্ৰী। আমি দেখা পাওঁ সকলো জাতি জনগোষ্ঠীৰ লগত মিলাপ্ৰীতিৰে একেলগে আগবাঢ়ি যাব খোজে। আমাৰ ৰাজ্যখন 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাব বিচাৰে। সেইকাৰণেই আমি এটা আশাবাদী যে আমাৰ লগত ৰাজনীতি নকৰিব মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া, আমাৰ লগত ষড়যন্ত্ৰ নকৰিব। আমি দুখীয়া মানুহ, আমি নিৰহ মানুহ। আমাৰ ইয়াত যিখিনি মানুহ উপস্থিত আছে কোনো চাকৰিয়াল মানুহ নহয়, কোনো ৰাজনৈতিকবিদ নহয়। ইয়াত যিমান মানুহ আছে সব খেতিয়ক মানুহ, সব কৃষিজীৱী মানুহ, একদম নিৰহ মানুহ। এইখিনি মানুহক লৈ ষড়যন্ত্ৰ ৰাজনৈতিক নকৰিব। আমি এনেকৈ এইটো কাৰণে অনুৰোধ জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আমাৰো অধিকাৰ আছে। আমি ভাৰতীয় নাগৰিক, আমাৰ সংবিধানে দিয়া অধিকাৰ আমি সাব্যস্ত কৰিবলৈ ইয়াত প্ৰতিবাদত বহিছোঁ। আৰু আমাক যদি চৰাঞ্চলৰ পৰা উঠাই দিয়ে, আমি দৰকাৰ হ'লে JCBৰ তলত, আপোনালোকৰ বুলডোজাৰৰ তলত আৰু আপোনালোকৰ গুলিৰ সন্মুখত আমি মৰিবলৈ প্ৰস্তুত আছোঁ। কিন্তু ইয়াৰ পৰা যাবলৈ আমি বাধ্য নহওঁ আৰু কেতিয়াও নহওঁ। আপুনি অত্যন্ত এই 80 বছৰ 50 বছৰীয়া মানুহখিনিৰ মুখৰ পিনে চাই সংস্থাপনৰ ব্যৱস্থা কৰক। আৰু যিখিনি পূৰ্ব সীমা, সেই সীমা বাহাৰ বাকীখিনি চব উচ্ছেদৰ নামত অশান্তি নকৰিবলৈ আমি পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। সদৌ সাহস উচ্ছেদৰ নামত কোনো তৃতীয় শক্তি সোমাই এই চৰাঞ্চলত যাতে আমাৰ বদনাম মাৰিব নোৱাৰে। উচ্ছেদৰ নামত দলপুৰৰ নিচিনা যাতে অশান্তি নহয়, উচ্ছেদৰ নামত শিৱসাগৰৰ নিচিনা যাতে অশান্তি নহয়, উচ্ছেদৰ নামত সেই চাংবাজীৰ নিচিনা যাতে অশান্তি নহয়, উচ্ছেদৰ নামত কোনো সাম্প্ৰদায়িক নহয়। এই কথাটো আপোনালোকে লক্ষ্য ৰাখিব। আমি সদৌ অনুৰোধ কৰিছোঁ। ইয়াতে গৈ মোৰ সময় বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। সংগ্ৰাম কৰিছোঁ। জিন্দাবাদ। জয় আই অসম। আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী লিগেল দাবী, আমাৰ দাবী ন্যায্য দাবী। জয়